নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব গৈছোঁ এটি চিম্পল পোলাও, ভেজ পোলাও হয়। ইয়াৰ বাবে মই প্ৰথমতে লৈছোঁ বাসমতি চাউল। এইখিনি ভিজাই থৈ দিছিলোঁ। এতিয়া এইখিনি একেবাৰে পুৰা জৰ্জৰীয়া হৈ গৈছে, পানীটো একেবাৰে নাইকিয়া হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে জহা চাউল ল'লেও কোনো কথা নাই। আৰু মই মিহি মিহিকৈ পিঁয়াজ কাটি লৈছোঁ আৰু গাজৰ কাটি লৈছোঁ। আপোনালোকৰ যদি বিন কিবা কেপচিকাম থাকে সেইবোৰ ল'ব পাৰে। আৰু তাৰ বাবে লৈছোঁ তেজপাত, দালচেনি, ইলাচি, কাজু আৰু কিচমিচ। এইখিনি সকলোৱে জানে প্ৰায়। একেবাৰে চিম্পুলত মই বনাই দেখাম আজি। ইয়াৰ বাবে পোনপ্ৰথমতে মই কুকাৰ এটি বঢ়াই দিলোঁ আৰু তাত মিঠাতেল 4 চামুচমান দিছোঁ। তাৰপিছত লং, ইলাচি, দালচেনি দি দিছোঁ আৰু তেজপাত দুখিলা দি দিছোঁ। এতিয়া সেইখিনি ভালদৰে লৰাই দিছোঁ মই। ইয়াৰ পিছত মই দি দিম ইয়াত ভেজিটেবলছবোৰ। পিঁয়াজখিনি দি দিম প্ৰথমতে, সেইখিনি অলপমান ভাজি থাকিম। বেছি ব্ৰাউনি কৰিব নালাগে, গল্ডেন টাইপত ভাজিলে হৈ যাব। এতিয়া আমি আন্দাজমতে অলপমান নিমখ দিম। এইখিনি অকল পিঁয়াজৰ বাবেই দিছোঁ, বাকী পিছত আৰু দি যাম, ভিডিঅ'টো চাই থাকিব। আৰু আমি পিঁয়াজখিনি ভজা হোৱাৰ পিছত দিছোঁ গাজৰ। গাজৰখিনিও অলপমান ভাজি ল'ম ভালদৰে। এয়া হৈয়ে গৈছে। ইয়াৰ পিছত আমি দিম কাজু বাদামবোৰ আৰু কিচমিচবোৰো দি দিম একেলগে। আপোনালোকে যদি ইচ্ছা কৰে কিচমিচ পানী দিয়াৰ পিছতো দিব পাৰিব, কিন্তু মই আগতে দি দিছোঁ, অলপ ভজা খালে ভাল লাগে। আৰু কাজু বাদামখিনি আগতে ফ্ৰাই কৰি আপোনালোকে উঠাই ল'ব পাৰে, এইটো নিজা নিজা ষ্টাইল হয়। এইখিনি একেবাৰে ল' চিমত ভাজি আছোঁ মই, নহ'লে পিঁয়াজটো ক'লা পৰি গ'লে তেতিয়া পোলাও কালাৰটো বেয়া হৈ যাব। এতিয়া এয়া দেখি পাইছে নে, চাউলখিনি একেবাৰে জৰ্জৰীয়া হৈছে, ইয়াত অলপমানো পানী নাই। এইখিনি এতিয়া ভালকৈ ভাজি দিম। এই চাউলখিনি মই ইয়াত প্ৰায় 5 মিনিটমান ভাজিছোঁ, একেবাৰে ল' চিমত ভাজিছোঁ, কালাৰটো চেঞ্জ হ'বলৈ দিয়া নাই। এতিয়া মই ইয়াত আন্দাজমতে নিমখ দি দিছোঁ। নিমখ প্ৰায় মই 2 চামুচ কৰি দি দিছোঁ, আৰু প্ৰয়োজন হ'লে আৰু দিব পাৰিব আপোনালোকে। এইখিনি এতিয়া ভালদৰে লৰাই দিম। চাউলটো মই আধা ঘণ্টামান ভিজাই থৈছিলোঁ, আৰু তাৰপিছত পানীটো শুকাই একেবাৰে এনেদৰে জৰ্জৰীয়া হৈছে, আপোনালোকে দেখিবলৈ পাইছে। এনেকুৱা এটা এটা হ'লে পোলাওটো খাবলৈ ভাল হয়। এতিয়া মই ইয়াত প্ৰায় একেবাৰে সৰু চামুচেৰে 10 চামুচ চেনি দিছোঁ। পোলাওটো মিঠা হ'লে ভাল লাগে, আৰু যদি আপোনালোকৰ ইমান মিঠা ভাল নালাগে তেতিয়া আপোনালোকৰ ইচ্ছা অনুযায়ী দিব পাৰিব। এয়া দেখিছে প্ৰায় ভজা হৈয়ে গৈছে। এতিয়া মই ইয়াত পানী দিম। চাউল যিমান থাকে তাত কৰি 2 ইঞ্চি বা খুব বেছি 3 ইঞ্চিমানহে বেছিকৈ দি দিম, নহ'লে বেছিকৈ সিজি গ'লে বেয়া লাগিব আৰু চাউলকেইটা ভাঙি ভাঙি যাব পৰা চান্স থাকে। এতিয়া শেষত দিম মই এচামুচ গোলাপ জল। গোলাপ জল দিলে ইয়াৰ ফ্লেভাৰটো বহুত ভাল লাগে, দি চাবচোন এনেকৈ। এতিয়া মই 2টা চিটিৰ বাবে কুকাৰৰ ঢাকনখন বন্ধ কৰি দিছোঁ। এয়া হৈ গৈছে, দেখিবলৈ পাইছে চাগে।
এয়া চাওক একেবাৰে এটা এটা হৈছে আৰু জৰ্জৰীয়া হৈছে। ইয়াত এতিয়া মই 2 চামুচ বা 3 চামুচ দেশী ঘি দিছোঁ। ঘি দিলে পোলাওটো খাই বেছি ভাল লাগে বাটাৰত কৰি, আৰু যদি আপোনালোকে ঘি ইমান ভাল নাপায় তেতিয়াহ'লে বাটাৰ দিলেও কথা নাই। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ। আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বিদায় লৈছোঁ। বাই।